পূজা বুলি গাড়ীখনকে ধুৱাই কৰিলোঁ দিনটো আৰম্ভণি। যিহেতু নৱমী পূজা, আমি দুয়ো মা ওচৰ পাই আশীৰ্বাদ ল'বলৈ ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ। তাৰ পাছতে আৰম্ভ কৰিলোৱে নহয় চেলফি পৰ্ব। এওঁলোকৰ ফটোৰ পজ দেখি এনে লাগিছিল সকলোৱে যেন আমাকহে চাইছে ঘূৰি। ধিমিক ধামাক লাইটৰ মাজেৰে যে বহুত দূৰ আগবাঢ়ি আহিলোঁ। পূজা বুলিনো ঘৰত থাকোঁ কেনেকৈ। আগবাঢ়ি গৈ গৈ আমি পালোঁগৈ অযোধ্যা, মানে আমি আহিলোঁ ৰাম মন্দিৰ। পিছে ধেমালিহে কৰিলোঁ, পূজা বুলি নগাঁৱতে বনোৱা ৰাম মন্দিৰহে চাবলৈ গৈছিলোঁ। আইচক্ৰীমটো হাতত তুলি আকৌ আগবাঢ়িলোঁ অন্য এখন পূজালৈ বুলি। পূজা মণ্ডপবোৰৰ ডেকৰেশ্যনবোৰে মোক বৰকৈ আকৰ্ষণ কৰে। পুৰণি ল'ৰালিৰ স্মৃতি কৰি দুটামান বেলুন কিনি নষ্টালজিক হৈ পৰিলোঁ। আকৌ আগবাঢ়িলোঁ মাৰ ওচৰলৈ। বম বম বুলি হাতত ডম্বৰ লৈ শিৱ বাবা ওলালেই নহয়। বাবাৰ তাণ্ডৱ নৃত্য শেষ হ'বলৈ পাইছিলেহে তেনেতে ৰজাই কৰিলে প্ৰৱেশ। হাতত ধেনুকাৰ লৈ নৃত্য কৰি কৰি ভাওনা শেষ হোৱাত আমিও আহিলোঁ ঘৰলৈ। আজিলৈ ইমানেই, আকৌ এটা নেক্সট ব্লগত লগ পাম।